Hi everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু লগতে দুৰ্গা পূজাও আপোনালোকৰ ভালে কুশলে পাৰ হৈ গল যেটো আজি লক্ষী পূজা গটিকে মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈকে লক্ষী পূজাৰ বহুত শুভেচ্ছা জনালে এতিয়া বাজিছে 8:30 আৰু মই যাও পাকঘৰলে ব্ৰেকফাষ্ট বনাবলৈ আসলতে বহুত দিনৰ পৰা মোৰ ক্ষীৰ খাবলৈ খুব মন গৈ আছিল যেহেতু আজি লক্ষী পূজা আৰু এতিয়া ব্ৰেকফাষ্ট বনাব লাগিব গটিকে মই ভাবিলো যে ক্ষীৰ আৰু পুৰি বনোৱা যাওক সকলোৱে ক্ষীৰ পুৰি বনাই খাই থাকে কিন্তু যি সকলে মোৰ নিচিনাকে আজিলৈকে ট্ৰাই কৰা নাই তেওঁলোকৰ বাবে হয়তো সুবিধা হ'ব তেন্তে বলক আজি বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো তেন্তে বলক পাকঘৰলে যাও
আপোনালোকে ভিডিওটো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি কোনোবা মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিওৰ নটিফিকেশনখিনি আপোনালোকে সোনকালে পাই যায় তেন্তে মই আজিলৈ সামৰিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ